মই আজি আহি উপস্থিত হৈছোঁহি দৰং জিলাৰ বৰ্তমান ওদালগুৰি জিলাত পৰে নামখলা নামৰ ঠাইখনত। ইমানেই ভাল লাগিছে ঠাইখনত আহি। মোৰ এনেকুৱা অনুভৱ হৈছে মই যেন টাইম মেচিনত অতীতলৈ সৰুকাললৈ উভতি গৈছোঁ। ইমান ধুনীয়া গাঁও, ইমান ধুনীয়া পৰিৱেশ। মানে যদিও মই বাৰে প্ৰতি কৈ আছোঁ ধুনীয়া ধুনীয়া বুলি, ধুনীয়া শব্দটোৱে আচলতে গোটেইখিনি বুজাব নোৱাৰে। এয়া পশ্চিম ভাগৱতী গাঁও আহি পালোহি নামখলাৰ পৰা। একেটাই ৰাস্তা, অকণমান ইফালে সিফালে দুটা চুবুৰী। এইফালেদি খৈৰাবাৰী যায়। সাংঘাতিক এটা মনোমোহা পৰিৱেশ। মই এয়া অনাই বনাই গাঁৱে ঘূৰি ফুৰিছোঁ। অতীতক বিচাৰিয়ে চাগে। বিৰাটেই ভাল লাগিছে। মানুহখিনি লগ পাইছোঁ, আহি চিনাকি হৈছে, কাৰোবাৰ ঘৰত চাহ খাবলৈ মাতি নিছে। এনেকৈ আজি পুৱাই গাঁৱৰ ভিতৰত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছোঁ, মানুহৰ লগত চিনাকি হৈছোঁ। আপোনালোককো তাৰ অলপ ভাগ দিবলৈ লৈছোঁ। মোৰ নাম অশ্ৰুমণি বৰা। সেইটো নামত মানুহে ইমান গম নাপায় বাৰু, কাৰণ চিৰিয়েলৰ নামেদিয়ে গম পায় যে। মই আহি এয়া পশ্চিম ভাগৱতী গাঁৱত, পশ্চিম বেজভাগৱতী গাঁৱত উপস্থিত হৈছোঁহি। তাৰ এখন স্কুলৰ সকলোকে লগ পালোঁ, টিচাৰসকলকো লগ পালোঁ। বিৰাটেই ভাল লাগিলে। মই দেখুৱাই আছোঁ আপোনালোকক। এয়া পশ্চিম বেজভাগৱতী গাঁৱৰ প্ৰাথমিক বিদ্যালয়। তাৰে এই বাইদেউসকল সহায় কৰে, এয়া টিচাৰ। আপোনাৰ নামটো? মনীষা ডেকা। আৰু আপোনাৰ ছাৰ? পুষ্পৰাম বড়ো ছাৰ। আৰু এই মাইনাহঁতক লগ পালোঁ। সকলোৰে লগত অকণমান সময় কটালোঁ, বিৰাটেই ভাল লাগিলে। ইয়াতে বিষ্ণু মন্দিৰো আছে, চাব চেণ্টাৰ এটা আছে, আয়ুষ্মান আৰোগ্য মন্দিৰ, আৰু এটা ৰংগমঞ্চ আছে, অংগনবাদী। হয়, বিৰাটেই ভাল লাগিলে। একে ঠাইতে ইমানখিনি, আৰু পৰিৱেশটো ইমান ধুনীয়া। বিৰাট ভাল লাগিলে, সকলোকে লগ পাই ভাল লাগিলে। আকৌ আহিম বুলি আশা কৰি গ'লোঁ, কেতিয়া আহিব পাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু সকলোকে বিৰাটেই ভাল লাগিলে। এতিয়ালৈ আহিছোঁ দেই। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। মই জোৰে খোজকাঢ়ি থকাৰ কাৰণে মোবাইলটো অলপ কঁপিছে। এয়া বাহনি, ৰাস্তাৰ দুয়ো কাষে ধাননি পথাৰ, পুখুৰী, আৰু মানুহখিনি বিৰাটেই মৰমীয়াল। মই এনেই গাঁৱৰ মাজত এপাক ঘূৰোঁ বুলি ওলাই আহিলোঁ। আহি পেলাই এতিয়া উভতিবলৈকে মন যোৱা নাই। আৰু স্কুলখনত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ইমান মৰম দিলে, টিচাৰসকলেও যিখিনি সন্মান দিলে, বিৰাটেই ভাল লাগিলে। এনেকুৱা গাঁৱৰ পৰিৱেশলৈ আহিলে আচলতে উভতি যাবলৈ মনেই নাযায়। ইয়াতে থাকি যাওঁ যেনেই লাগে। মই আকৌ আহি শৰৎ বৰ্মন দাদাহঁতৰ ঘৰ পাইছোঁহি। তেওঁলোকৰে বাৰীৰ ভিতৰত এইটো এটা এল পেটাৰ্ণৰ পুখুৰী। এয়া বৌ মোৰ কাৰণে ৰৈ আছে। বৌয়ে ভাবিলে যে মই হেৰাই গ'লোঁ নেকি। এইফালে এয়া বৌ মোক বিচাৰি ওলাই আহিছে। নীলিমা বৌ, আইঅ', মই অকণমান খোজকাঢ়ি আহোঁ বুলি গৈ পশ্চিম বেজভাগৱতী গাঁও পালোঁগৈ। তেওঁলোকৰ পৰিয়ালৰ মানুহৰ ঘৰতে চাহ খাই আহিছোঁ।